আপোনালোকক আপেল গছজোপাৰ পৰা দেখুৱাই দিছোঁ। এয়া হ'ল আপেল গছ, এয়া ৰঙা হৈ পকি আছে। গুড মৰ্ণিং শুভাংশীসকল, আৰু আপোনালোকক দেখুৱাইছোঁ পাতে গজা গছ, আৰু ক'বলৈ গ'লে দুপৰটেঙা পাত বুলি কওঁ, এইটো হ'ল পাতে গজা গছ। আৰু সম্পূৰ্ণ পিচি কৰি লৈ মই এতিয়া এইটো ৰসটো খাই দিম, আপোনালোকক দেখুৱাইছোঁ। খাই দিলোঁ, আপোনালোকে গম পাইছে না, মই তিনিটা আছে খাই দিছোঁ, কোনো টেনশ্যন নহয়। দেখিছে নহয়। নমস্কাৰ মৰমৰ শুভাংশীসকল, আপোনালোকৰ কি খবৰ? মোৰ খবৰ খুবেই ভাল, আশা কৰোঁ নিশ্চয় সকলোৱে ভালে আছে। আৰু নমস্কাৰ, মই অফিচিয়েল পাপু কছাৰীয়ে কৈছোঁ, আৰু ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ ৰাস্তাৰ পৰাই। আজি মানে বন্ধু এজনে মোক ইনভাইট কৰিছিল, আৰু দাদাজনৰ আজি 8 মঙলা খোৱা বুলি কয় আৰু মিতি খোৱা বুলি কয়। মই বৰ্তমান চাইকেল ঠেলি গৈ আছোঁ, আৰু টি চাৰ্টটো আপোনালোকে গম পাইছে, বৰষুণ জাষ্ট অলপ ভিজিছে। আৰু কাৰণ কিনকিনকৈ বৰষুণ পৰি আছে, ময়ো পলম নকৰোঁ বৰষুণ বতৰৰ। কাৰণ হ'ল এটাই, মানে চাইকেলখন ঠেলি অহা, মানে পেনত বোকা লাগিবৰ কাৰণে মই চাইকেল ঠেলি আহিছোঁ। আহক তেন্তে পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো কি কয়? এইটো জেঙা আমুদ বাৰু, আজিলৈ মই দেখা নাই কি বাৰু জেঙা আমুদ, আৰু চোৱাও নাই। আৰু এইটো কি আছে এইফালে? ইয়াত পিঠা আছে, কি বাৰু পিঠা? উৰহি পিঠাই আছে, আৰু এইটো সৈতে একেই পিঠা আছে। অঁ হয় নেকি? আজিহে গম পাইছোঁ, এই মিতি খোৱাত এই উৰহি পিঠাটো লাগে। আৰু আপোনালোকক দেখুৱাইছোঁ। এইফালে আমাৰ কইনা, এয়া চাওক, কইনা বাম খাই আছে। আমাৰ এইজনী টিকিলি মাইনা দে, এইজনী টিকিলি মাইনা, এইজনী টিকিলি মাইনা। ত' মই ফাইনেলি গাড়ীত উঠি গ'লোঁ, আৰু দৰা লেগি উঠাটো আপোনালোকক দেখুৱালোঁ। আৰু দৰা কইনা বহি আছে, আৰু ৰাইজ বহি আছে সকলোৰে। এয়া হ'ল দৰা কইনা, আপোনালোকে চাওক। আৰু মানে বৰষুণ পৰাৰ কাৰণে ভিডিঅ'টো ভালদৰে কৰিব পৰা নাই। আহক আপোনালোকে উপভোগ কৰি গৈ থাকক ভিডিঅ'টো, আৰু সকলোকে মই আপোনালোকক দেখুৱাম। আৰু এয়া চাওক, সকলোৱে মানে দৰা ঘৰৰ পৰা যোৱা মানুহখিনি আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক। আৰু মৰমৰ শুভাংশীসকল, আপোনালোকে এই ভিডিঅ'টো দৰা কইনাৰ বাবে আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ তেখেতসকলৰ যুগ্ম জীৱনত যাতে সুখে শান্তিয়ে ভৰি পৰে, তাৰে প্ৰাৰ্থনা কৰিব সকলোৱে। আৰু ঠিক আমি আহি মৰিগাঁও টাউন প্ৰৱেশ কৰিছোঁ, আৰু মৰিগাঁও টাউনৰ পৰা বেছি দূৰ নহয় বাৰু, মই আপোনালোকৰ ৰাস্তাটো দেখুৱাই গৈ থাকিম। এইটো হ'ল মৰিগাঁও ছেকেণ্ড পুলিচ ৱাৰ্ড। এই আপোনালোকক দেখুৱাইছোঁ, এই ছাইডটোতে সকলো কোৰ্ট কাছাৰী থানা সকলোবোৰ আছে। ডাঙৰ মানে ষ্টেডিয়ামখনো আছে, শিৱপুৰা ষ্টেডিয়ামো আছে এই ছাইডত। আৰু পাৰালৈকে মই আপোনালোকক দেখুৱাই গৈ থাকিম। ৰাস্তাটো অলপ আপোনালোকে যাতে স্কিপ নকৰাকৈ আপোনালোকে চাই গৈ থাকিব। আৰু আহি আমি পাই গ'লোঁ মৰা কলং। দেখিছেনে, এখন হ'ল মৰা কলং, বহুত ডাঙৰ নদী হয় এইটো, বিল আৰু নদী নহয়, এইটো বিল আৰু বহুত ডাঙৰ হয়। আৰু পানী বাৰিষা বতৰ দিন আপোনালোকে গম পাইছে, চাৰিওফালে পানী হৈ আছে, ইয়াতো পানী হৈ আছে। আৰু আপোনালোকক বিলত দেখুৱাইছোঁ, আছে পূৰা বুকু ফিন্দাই আছে, পূৰা পানীয়ে বহুত অভাৰফ্ল' হৈ আছে ইয়াতো পানী। হয়তো চাগে বেছি দিন নাই, আৰু হয়তো চাগে টাউনত সোমাব পাৰে। দেখিছে নহয় কেনেকুৱা। আৰু ঠিক আমি পাওঁ অৱস্থা হৈছোঁগৈ, বৰষুণৰ বতৰ আপোনালোকে গম পাইছে। গিলাচখনত পূৰা টোপাল পৰি আছে, আৰু পানী ৰখি আছে বৰষুণৰ কাৰণে। ফাইনেলি আমি আহি পাই গ'লোঁ। এতিয়া মাইনা কেইজনী নামি আছে, আপোনালোকক দেখুৱাইছোঁ, এজনকৈ নামি আছে সুন্দৰভাৱে। আৰু বৰষুণ পৰি আছে নে কি, মানে কিনকিনীয়া বৰষুণ না, বহুত অসুবিধা হয়, সেইকাৰণে ভালদৰে ভিডিঅ'টো কৰিব পৰা নাই। আৰু এতিয়া জাষ্ট অকণমান এৰিছে, আৰু ভণ্টিহঁতে নামি আছে গাড়ীৰ পৰা, আপোনালোকক দেখুৱাইছোঁ চাওক। এয়া হ'ল ভণ্টি কেইজনী। আৰু
সকল আপোনালোকে মাইনা কেইজনীৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। বৰ ধুনীয়া মাইনা কেইজনী আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু জাষ্ট এতিয়া দৰা কইনা নামিব, এতিয়া মই আপোনালোকক দেখুৱাম। সেয়া হ'ল দৰা আহি আছে, এইফালে কইনা দেখিছে নহয় আপোনালোকে। আৰু ঠিক সকলোৱে নামি আছেই, আহা আপোনালোকক দেখুৱাইছে। হ'ল চিষ্টাৰ গৈ আছে এজনী, আৰু এজনী চিষ্টাৰ আপোনালোকে চাই লওক। আৰু চিষ্টাৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এই ভিডিঅ'টো। আৰু এই ভাইটি কেইজন আহি আছে, আৰু এইফালে হ'ল বন্ধু আৰু দাদাও হয়, সকলো ফালৰ পৰা আপোনালোকক দেখুৱাইছোঁ। আৰু এয়া চাওক বৰষুণৰ বতৰত দেখিছেনে, এয়া বোকা হৈ আছে চাইডে পূৰা পানী, বৰষুণ পৰাৰ কাৰণে খহি গৈছে ৰাস্তা। আমি গাড়ীটো দূৰত থ'ব লগা হ'ল এটা কাৰণে, মানে বোকাৰ কাৰণে গাড়ীটো নাযায় মানে আগলৈকে। বোকাৰ কাৰণে আমি দূৰতে নামিব লগা হ'ল। আৰু নতুনকৈ উঠাই দিয়াৰ ৰাস্তা নাই, অলপ প্ৰব্লেম এটা আছে তাতে। বৰষুণ পৰি থকা ইয়াত আগতে এবাৰ পানী হৈ গ'ল। আৰু নেক্সট এতিয়া মানে অলপ দূৰ হয় ঘৰটো, মানে মিনিমাম 100 মিটাৰ মানে অলপ দূৰত আছে ঘৰটো। মই আপোনালোকক দেখুৱাইছোঁ এতিয়া গাড়ীৰ পৰা নামা মানুহজনে। আৰু চিষ্টাৰ কেইজনী চাই লওক, দেখিছে নহয়, এয়া হ'ল চিষ্টাৰ কেইজনী। আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া চাই লওক সম্পূৰ্ণ ক্লিয়াৰ হৈ আছে। এতিয়া আমি কইনা ঘৰলৈ যাম। এতিয়া আহক আপোনালোকক দেখুৱাওঁ কইনা ঘৰলৈ কেনেকৈ যাব লগা হৈ আছে, আহক। আৰু এতিয়া মই ফাইনেলি আপোনালোকক দেখুৱাইছোঁ দৰা লেগুদাটো, আৰু এখন ভাড়া লৈছে দৰা লেগুদাটোৱে আপোনালোকক দেখুৱাইছোঁ। আৰু বৰষুণৰ বতৰৰ কাৰণে আৰু বোকা ৰাস্তাৰ কাৰণে ভালদৰে ভিডিঅ' কৰিব পৰা নাই। মই ফটো উঠাব লগা হৈছে, মানে ভিডিঅ' কৰিব লগা হৈ আছে। তলৰ ফালে বোকা চাব লগা হৈ আছে, সকলোকে আপোনালোকক দেখুৱাইছোঁ। আৰু ছাইডৰ ফালে চালে গম পাই যাব বোকা আছে চাওক, মানে সকলোকে দেখুৱাইছোঁ আকৌ এবাৰ ভালদৰে। আৰু দেখিছেনে ভণ্টি কেইজনী আৰু বোকাৰ কাৰণে মেখেলা দাঙি আহি আছে, আপোনালোকে চাওক, দেখিছে নহয়। আৰু এই ভিডিঅ'টো যাতে আপোনালোকে সম্পূৰ্ণ চাই, আৰু দৰা কইনাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু পাওঁ অৱস্থা হৈছে, এতিয়া আমি ডাউনত নামি যাব লগা হ'ব। আৰু বোকাৰ কাৰণে কেনেকৈ খোজ দি আছে মই আপোনালোকক ফ্ৰণ্টৰ ফালৰ পৰা দেখুৱাম। চাওক কিমান মিহিকৈ খোজ দিব লগা হৈ আছে। আৰু ছাইডৰ ফালে মানে নদী এটা আছে, আৰু সেইটো মই নাই দেখুৱাই চাওক। বোকা এয়া চাওক, আপোনালোকে চাওক কেনেকৈ খোজকাঢ়িব লগা হৈছে। পৰিলে কি হ'ব গতি, সেইটো কাৰণে লাহে ধীৰে আৰু খোজকাঢ়ি আহি থকা হৈছে। আৰু পাওঁ অৱস্থা হৈছে, বেছি নাই আৰু আহি মই পাই গ'লোঁ এতিয়া কইনা ঘৰৰ। আপোনালোকে কিবা আয়োজন কৰিছে আপোনালোকক দেখুৱাইছোঁ। আৰু সকলো আহি পাই গ'ল দীঘল বাট। আৰু এইফালে হ'ল কইনা ঘৰটো, কি ধুনীয়াকৈ মানে পেণ্ডেল কৰি ষ্টাইলিছ কৰি দিছে। আৰু আপোনালোকক দেখুৱাইছোঁ কি বাৰু নিয়ম কৰে, আপোনালোকক দেখুৱাইছোঁ। ফাইনেলি কইনা ঘৰৰ প্ৰৱেশ কৰিলোঁ, মানে ভিতৰত পূৰা। আৰু এইজনী হ'ল কইনা ঘৰৰ ছোৱালী। চাওক কেনেকুৱা লাগিছে, আপোনালোকে কমেণ্ট কৰি নাপাহৰিব। আমি ঘৰৰ ভিতৰত মানে গৈ আছোঁ আৰু ঘৰৰ ভিতৰলৈ। আৰু এতিয়া সকলোৱে দৰা ঘৰৰ পৰা অহা সকলোবিলাকে এতিয়া মানে কইনা ঘৰত বহিব। আৰু বৰ্তমান দেখুৱাইছোঁ এয়া হ'ল দৰা কইনা, দেখিছে নহয়। আৰু দৰা ঘৰৰ পৰা অহা মানুহবিলাকক দেখুৱাইছোঁ, এয়া চাওক সকলোৱে এতিয়া বহিব আৰু ধুনীয়াকৈ আসন গ্ৰহণ কৰিব, আৰু নিজৰ আসন গ্ৰহণ।
আৰু মই বাহিৰৰ ফালে ওলাই আহিলোঁ আৰু এইটো কি কয় মই ইমান ভালদৰে নাজানো। ভাল লাগিছে আৰু এইফালে ভাইটি আছে, এইফালে ভণ্টি কেইজনী আছে। ভণ্টি কেইজনী আপোনালোকক দেখুৱাইছোঁ, চাওক ফটো মাৰা পূৰা ব্যস্ততা হৈ আছে। আপোনালোকক দেখুৱাইছোঁ এইফালে বোৱা আৰু সেইফালে লেগুধাটো আছে। এয়া চাওক আকৌ এবাৰ দেখুৱাইছোঁ ভণ্টি কেইজনীয়ে চাওক ফটো তোলা পূৰা ব্যস্ততাৰ মাজত। বৰ্তমান মই ওলাই আহিলোঁ আৰু ভণ্টি কেইজনী আৰু বৌক লৈ এখন হ'ল নদীটোৰ কথা কৈছিলোঁ, এইটো হ'ল। আৰু মই এইখিনিতে আপোনালোকক দেখুৱাইছোঁ ভণ্টি কেইজনী সুন্দৰভাৱে পূৰা ফটো তোলা ব্যস্ততা আপোনালোকক দেখুৱাইছোঁ চাওক। দেখাই নাই ৰাস্তা শুনে এক নম্বৰ 2 নম্বৰ এই বাইদেউ তো মই এতিয়া ভাত পানী খোৱা হৈ গ'ল আৰু আপোনালোকক দেখুৱাইছোঁ দৰা কইনা ক'ত বহি আছে চাওক। এই মজা। ফাইনেলি এতিয়া ৰাতি আপোনালোকক দেখুৱাইছোঁ ৰাতি পৰিৱেশত এতিয়া সকলোৱে নাচি আছে। আপোনালোকক দেখুৱাইছোঁ বাপুজি কোঁৱৰৰ গানত। এয়া চাওক বিন্দাছ নাচি আছে, আপোনালোকক দেখুৱাইছোঁ। সকল আপোনালোকক আৰু মই আপোনালোকক বেক কেমেৰা দেখুৱাই আছো। ফাইনেলি আপোনালোকক এটা কথা কৈছোঁ, এইটো বাৰু কি বাৰু নিয়মত বঁটা পেলাইছে কইনা, সেইটো কথা মই বিশেষকৈ নাজানো তেখেতসকলৰ যুৱক সংঘৰ কাৰণে। আৰু আপোনালোকক তথাপিও দেখুৱাইছোঁ, আপোনালোকে চাই কেনে পালে আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।
আজি আমাৰ এই মাজৰ পৰা ভণ্টি কিছুদিনৰ আগতে আমাৰ পৰা কিছু দূৰত গৈ বিবাহ জীৱন আৰম্ভ কৰিছিল। সেয়ে আজি তেওঁ আত্মমূলা নিয়ম এটা আছে, সেইটো খাব আহিছিল। তাৰ কাৰণে এতিয়া যোৱা টাইমত এটা আমাৰ নিয়ম আছে, যোৱা টাইমত সকলো যেন আশীৰ্বাদ বা মৰম চেনেহ ভাল পোৱা সকলো যেন দিয়ে, তাই ভণ্টিজনী সকলো চৰণত সেৱা কৰিছে। আশীৰ্বাদ দিয়ে। কাৰো কথা আমি গুৰুত্ব নিদি আমি দুই গৃহস্থই মিলা প্ৰীতিৰ মাজেদি আজি ধুনীয়াকৈ পৰিৱেশটো চলি গ'ল। আমি আগতে কিবা এটা যান্ত্ৰিক বিজুতিৰ ফালৰ পৰা হওক বা মেচপাতিত নজলা ধৰণৰ হ'ব পাৰে, আমি একো ধৰি নাথাকোঁ। গতিকে আমাৰ আমি এতিয়া যাবৰ কাৰণে আমাৰ সকলো ৰাইজে জনাইছে। ইফালে এই গাঁওখন গাঁৱৰ যুৱক সংঘৰ ফালৰ পৰা এটা উপহাৰ তেওঁলোকে আগবঢ়াইছে। গতিকে ৰাইজে সকলোকে এটা আশীৰ্বাদ দিলে, তেওঁলোকে আমাৰ আশীৰ্বাদ গ্ৰহণ কৰিলে। গতিকে তেওঁলোকৰ যুগ্ম জীৱন সুন্দৰ হয়, জোন তৰা বেলি জয় আপোনাৰ উজ্জ্বল জল পটপট হৈ থাকক। গতিকে এইটোকে আমি সমাজত সদায় প্ৰাৰ্থনা কৰিছোঁ। আৰু লগতে উপহাৰটো আমি এজন ব্যক্তিক আগবঢ়াই দিবলৈ অনুৰোধ জনাইছোঁ। শুভাংশীসকল, মই আপোনালোকে এটা কথা কৈ এতিয়া এই ভাড়াখন এতিয়া আমাক আকৌ এটা সদায় দিব আৰু তেখেতসকলে কিবাকিবি নিয়ম নীতি কৰি আছে আৰু দেখিছোঁ আপোনালোকে। আৰু ঠিক এইদৰে ওলাই কৰি দিছে। আমি যোনখন ভাড়া লৈ আনিছিলোঁ এয়া চাওক, ওলাই কৰি দিছে ভাড়াখন। আৰু সম্পূৰ্ণ কইনাঘৰৰ পৰা আমাক বিদায় দিছে আৰু আমি ঠিক দৰা ঘৰৰ মানুহখিনি আমি বহি আছোঁ। আপোনালোকক দেখুৱাইছোঁ, সকলোৱে বহি আছে চাওক। এতিয়া আমি যাবলৈ সাজু হৈ আছোঁ ঘৰত, আৰু বেছি টাইম নাই আৰু যাওঁ অৱস্থা হৈ আছোঁ। আৰু এতিয়া আপোনালোকক দেখুৱাইছোঁ বাটৰ পৰা এয়া চাওক। এতিয়া আমি যামগৈ আৰু এতিয়া সকলোৱে দৰা ঘৰৰ মানুহবিলাকে ওলাই আহিছে, আপোনালোকক দেখুৱাই আছোঁ। এজন এজনকৈ ওলাই আহি আছে সকলোৱে। চলো চ' ফাইনেলি আপোনালোকক দেখুৱাইছোঁ আৰু দৰা লেগুদাটো আহি আছে বৰ্তমান, আৰু এইফালে ভাইটি সকলোৱে বহিবলৈ সাজু হৈ আছে। গাড়ীত চাওক উঠি সকলোৱে উঠি আছে আৰু আমি যাবলৈ পূৰা সাজু হৈ আছোঁ। আপোনালোকক দেখুৱাইছোঁ পূৰা গাড়ীত বৰ্তমান আমি গাড়ীত উঠি গ'লোঁ আৰু Mona Kaiser
বৰ্তমান ঘৰ আহি পালোঁ এতিয়া আপোনালোকক দেখুৱাইছোঁ দেও দৰ্জাটো আৰু ঠিক এইদৰে সকলোৱে নামি আছে আৰু আপোনালোকক দেখুৱাইছোঁ আৰু ছাইডত এয়া হ'ল দৰা কইনা আহিব এতিয়া শুভাংশীসকল আৰু আপোনালোকক এটা কথা কৈছোঁ যাতে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মোৰ নতুনকৈ যিসকল ভিউৱাৰ্ছ আহিছে তেখেতসকলে যাতে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ জনাবলৈ নাপাহৰিব আৰু আশা কৰোঁ সকলোৱে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰে কাৰণ দৰা কইনাহালৰ কাৰণে যাতে যুগ্ম জীৱনৰ সুখ শান্তি সম্প্ৰীতিৰে ভৰি পৰে আপোনালোকে প্ৰাৰ্থনা কৰিব আৰু সকলোৱে যাতে শ্বেয়াৰ কৰি লাইক কমেণ্ট ছাবস্ক্ৰাইব বেল অল কৰিবলৈ নাপাহৰিব আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক আৰু ভিডিঅ'টো পলম নকৰোঁ বাৰু মানে এইটো ভিডিঅ'টো ইয়াতে সামৰিম আৰু নেক্সট পুনৰবাৰ নতুন ভিডিঅ' এটা লগ পাম আপোনালোকে চাই গৈ থাকক বেছি উচি অহা কাৰণে হৈছে তেনেকুৱা